নমস্কাৰ দৰ্শকসকল, মই নবীন বুৰাগোহাঁই আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি কিছুদিনৰ আগতে কেইজনমান কলেজীয়া ছাত্ৰই মোক লগ ধৰি তেওঁলোকৰ এটা সমস্যাৰ বিষয়ে কৈছিল আৰু সেই সমস্যাটো হৈছে তেওঁলোকে বুৰঞ্জীক সন্মানীয় বিষয় হিচাপে বা মেজৰ বিষয় হিচাপে লৈ কলেজত অধ্যয়ন কৰি আছে আৰু কোনোবা লোকে যেতিয়া তেওঁলোকক সোধে যে তোমালোকৰ সন্মানীয় বিষয় কি বা তোমালোকৰ মেজৰ ছাবজেক্ট কি, তেতিয়া তেওঁলোকে যেতিয়া কয় যে তেওঁলোকে বুৰঞ্জীক সন্মানীয় বিষয় হিচাপে বা ইতিহাসক সন্মানীয় বিষয় হিচাপে লৈ তেওঁলোকে অধ্যয়ন কৰিছে, তেতিয়া সেই লোকসকলে তেওঁলোকক ভেঙুচালি কৰে আৰু এই বিষয়টোক লৈ তেওঁলোকে মানসিক সমস্যাত ভুগিছে। আৰু সেই কলেজীয়া ছাত্ৰসকলক মই বুৰঞ্জীনো কিয় অধ্যয়ন কৰিব লাগে এই সন্দৰ্ভত তেওঁলোকক ভালদৰে বুজাই কৈছিলোঁ আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ যত্ন কৰিছিলোঁ। আৰু আহক দৰ্শকসকল, আমি আজিৰ ভিডিঅ'টোত সেই কথাখিনিকে আপোনালোককো ক'বলৈ যত্ন কৰোঁ আৰু আমি ভিডিঅ'টোৰ পৰৱৰ্তী অংশটোলৈ আগবাঢ়ি যাওঁ। দৰ্শকসকল, বহুতৰে এটা বদ্ধমূল ধাৰণা যে বুৰঞ্জীত কিছুমান মৰা মানুহৰ কথা থাকে আৰু বুৰঞ্জীত কিছুমান যুদ্ধৰ কথা থাকে আৰু এইবোৰৰ বাহিৰে বেলেগ একো নাথাকে আৰু বুৰঞ্জীৰ পৰা আমাৰ একো লাভালাভ নহয়। আৰু এইসকল লোকৰ জ্ঞাতাৰ্থে আমি ক'ব খোজোঁ যে তেওঁলোকৰ এই ধাৰণাটো সম্পূৰ্ণ ভুল, কাৰণ তেওঁলোকে বুৰঞ্জীৰ সম্বন্ধে বা ইতিহাসৰ সম্বন্ধে ভালদৰে জ্ঞাত নহয়। বিশেষতঃ এই বুৰঞ্জী আমাক কিয় লাগে বা ইতিহাস আমাক কিয় লাগে এই কথাটো বুজাবলৈ মই এটা সাধাৰণ উদাহৰণৰ সহায় ল'ব খুজিছোঁ। আপুনি ব্যক্তিগত জীৱনত বা আমি ব্যক্তিগত জীৱনত যিবোৰ সময় এৰি থৈ আহিছোঁ, এই অতীতত আমি বহুত কিছু ভাল কাম কৰোঁ। সেই ভাল কামবোৰক লৈ বা আমাৰ যিখিনি কামে আমাৰ গৌৰৱ বঢ়াই তোলে, সেই গৌৰৱ বঢ়াই তোলা কামবোৰ আমি যেতিয়া স্মৰণ কৰিলে আমাৰ মনটো খুব ভাল লাগে আৰু আমি বেলেগ কাম কৰিবলৈ উৎসাহিত হওঁ। ধৰক কোনোবা এজনে সুন্দৰ আগতে ক্ৰিকেট খেলিছিলে, তেওঁ অপেনাৰ আছিলে বা বেগী বলাৰ আছিলে, তেওঁ কোনোবা এখন খেল বা বিভিন্ন খেল জিকাইছিলে। এই কথাবোৰ তেওঁলোকে যেতিয়া স্মৰণ কৰি তেওঁলোকৰ মনত এটা ভাল ধাৰণা উৎপত্তি হয় বা উৎসাহৰ জন্ম হয়। বা কোনোবাই অন্যান্য বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্ন কাম কৰিছিলে, যিবোৰ কামে তেওঁক গৌৰৱান্বিত কৰে আৰু তেওঁ থাকিবলৈ বা ভৱিষ্যতৰ দিনবোৰ আগবঢ়াই নিবৰ কাৰণে সুবিধা হয়। ঠিক তেনেকৈ আমাক বুৰঞ্জীও লাগিব। যেনেকৈ আমি অতীতৰ নিজৰ ব্যক্তিগত জীৱনৰ কথাখিনিক লৈ আমি উৎসাহিত হৈ পৰোঁ, তেনেকৈ আমি প্ৰাচীন যিখিনি আমাৰ বুৰঞ্জী, আমাৰ জাতিৰ বুৰঞ্জী বা আমাৰ দেশৰ বুৰঞ্জীক লৈও আমি উৎসাহিত হ'ব পাৰোঁ। আৰু এই বুৰঞ্জীৰ পৰা আচলতে আমি শিক্ষা লওঁ, বুৰঞ্জীৰ পৰা শিক্ষা লৈ আমি ভৱিষ্যতৰ দিনবোৰ আগবাঢ়ি যাব লাগিব। এইটো কাৰণে বুৰঞ্জী পঢ়াৰ অতি দৰকাৰ। আৰু অতি দৰকাৰ যে এই যিটো বুৰঞ্জীৰ যিটো বিষয় বা ইতিহাসৰ যিটো বিষয়, বুৰঞ্জী আৰু ইতিহাসৰ কিছু সামান্য তফাত আছে। এই বিষয়ে আমি বেলেগ এটা ভিডিঅ'ত আপোনালোকক জনাবলৈ যত্ন কৰিম। এতিয়া আমি আমাৰ ভিডিঅ'ত বুৰঞ্জী আৰু ইতিহাস এই দুয়োটা শব্দই আমি ব্যৱহাৰ কৰিম। এতিয়া কথা হ'ল, এই যি বুৰঞ্জী বা ইতিহাস যেতিয়া অধ্যয়ন কৰিবলগীয়া হয় বা ইতিহাস যেতিয়া ৰচনা কৰিবলগীয়া হয়, ইতিহাস ৰচনা কৰিবলৈ হ'লে কেৱল এটা জ্ঞান হ'লেই নহ'ব। অৰ্থাৎ পৃথিৱীত যিমান ধৰণৰ জ্ঞানৰ উৎপত্তি হৈছে, সকলো জ্ঞানৰ সমাহাৰেই হৈছে বুৰঞ্জী বা সকলো জ্ঞানৰ সমাহাৰেই হৈছে ইতিহাস। আৰু এই সকলোবোৰ জ্ঞানৰ জৰিয়তেহে আমি ইতিহাস অধ্যয়ন কৰিব পাৰোঁ, ইতিহাসে ৰচনা কৰিব পাৰোঁ। যেনেদৰে আপুনি আমি পুৰণি এচটা যেনিবা আমি শিল পালোঁ বা এচটা পুৰণি আমি ইটা পালোঁ, সেই ইটাডোখৰক আমি অধ্যয়ন কৰিবলৈ হ'লে সেইডোখৰ কিমান পুৰণি সেই কথাটো জানিবলৈ হ'লে আমি কাৰ্বন ডেটিং পদ্ধতিৰ সহায় ল'ব লাগিব। বা অন্যান্য বিভিন্ন এটা বিষয় আমি যেতিয়া অধ্যয়ন কৰিবলৈ বিচাৰোঁ, তেতিয়া অন্যান্য যিখিনি জ্ঞান, ইতিহাসক বাদ দি অন্যান্য যিখিনি জ্ঞান, সেই জ্ঞানখিনিৰ সহায়তহে এই ইতিহাস অধ্যয়ন কৰিব পৰা যায়। অৰ্থাৎ ইতিহাসত সকলো ধৰণৰ জ্ঞানৰ সমাহাৰ ঘটিছে, সকলো ধৰণৰ জ্ঞানৰ সমষ্টিয়েই আচলতে ইতিহাস ৰচনাত বা বুৰঞ্জীৰ বিষয়ে জনাত সহায়ক হয়। অৰ্থাৎ সকলোবোৰ জ্ঞান মিলিহে আচলতে ইতিহাস হৈছে। আৰু এই যি ইতিহাস, এই ইতিহাসক যি নস্যাৎ কৰে বা ইতিহাসক যিসকলে গুৰুত্বহীন বুলি ভাবে, আচলতে তেওঁলোকৰ কোনো ভৱিষ্যত নাথাকে। আৰু এই কথাটো কেৱল মই কোৱা কথাই নহয়, ডাঙৰ ডাঙৰ পণ্ডিতসকলে এই কথা কৈ থৈ গৈছে। আৰু যিসকল আমাৰ ছাত্ৰ ছাত্ৰীয়ে বুৰঞ্জীক বিষয় হিচাপে লোৱাৰ কাৰণে যিসকল মানুহে ভেঙুচালি কৰিছে বা তেওঁলোকক হীনমন্যতাত ভুগিবলৈ বাধ্য কৰিছে, তেওঁলোকে হীনমন্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই। আৰু ইয়াৰ কাৰণ হৈছে এই বুৰঞ্জীয়ে আমাক বা ইতিহাসে আমাক জাতিটো জীয়াই ৰাখে, আমাক নিজক জীয়াই ৰাখে, আমাক উৎসাহিত কৰে আৰু ভৱিষ্যতৰ দিনবোৰ আমাৰ সুন্দৰ কৰি ৰাখে। আৰু এটা কথা এইখিনিতে কৈ থ'ব খোজোঁ যে আচলতে বুৰঞ্জী বা ইতিহাসত থকা কথাবোৰে আটাইতকৈ শুদ্ধ আৰু সত্য কথা। তাত কোনো মিছা কথাৰ স্থান নাই। আৰু বুৰঞ্জী বা ইতিহাস আপুনি বা মই নিজে ৰচনা কৰিব নোৱাৰোঁ, এইটো সময়হে ৰচনা কৰে। দৰ্শকসকল, আমাৰ আজিৰ এই চমু ভিডিঅ'টোত খুব চমুকৈ বুৰঞ্জী কিয় অধ্যয়ন কৰিব লাগে, বুৰঞ্জী অধ্যয়নৰ প্ৰয়োজনীয়তা কি, এই সন্দৰ্ভত
কেইটামান কথা ক'বলৈ আপোনালোকক যত্ন কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপুনি যদি আমাৰ চেনেলটো নতুন তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু আমি নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম। ধন্যবাদ।